নমস্কাৰ বন্ধু বান্ধৱীসকল, এই মুহূৰ্তত আহি পৰিছে দেশ বিদেশৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাই থাকিব। আজিৰ প্ৰথমটা গুৰুত্বপূৰ্ণ খবৰ, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰশংসাত পঞ্চমুখ হল অখিল গগৈ। এই মুহূৰ্তত আহি পৰিছে এটা বিগ ব্ৰেকিং নিউজ। ৰংঘৰ প্ৰকল্পৰ বাবে দীৰ্ঘদিন ধৰি ব্যস্ত হৈ আছিল বিধায়ক অখিল গগৈ। রংঘর প্রকল্পর ভূমি পূজনের পিছতে মুখ্যমন্ত্রী ডক্টর হিমন্ত বিশ্ব শর্মাক ধন্যবাদ জ্ঞাপন করেছে অখিল গগৈয়ে। ভূমি পূজন অনুষ্ঠানতে মুখ্যমন্ত্রীর পর আর 5টাকৈ প্রকল্পর সমর্থন আদায় করলে অখিল গগৈয়ে। মুখ্যমন্ত্রী ডক্টর হিমন্ত বিশ্ব শর্মার দিনতে শিৱসাগৰখনক বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণা কৰাটো বিচাৰো। শিৱসাগৰবাসীৰ বাবে হাজাৰ হাজাৰ জনতাৰ সন্মুখত কেইবাটাও দাবী জনালে বিধায়ক অখিল গগৈয়ে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আমাৰ দাবী মানি ল'লে শিৱসাগৰবাসী সদায় কৃতজ্ঞ হৈ ৰব। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বাবে আধুনিক শিৱসাগৰ নিৰ্মাণ হবলৈ গৈ আছে। বন্ধু বান্ধৱীসকল, এনেকুৱা ধৰণৰ খবৰ নিত্য পাবলৈ হলে আমাৰ ফেচবুকৰ পেজটো ফলো আৰু শ্বেয়াৰ কৰি দিব। আৰু যদি আপোনালোকে ইউটিউবত চাই আছে তেনেহ'লে ছাবস্ক্ৰাইব আৰু বেল বাটনটো প্ৰেছ কৰিবলৈ একেবাৰে নাপাহৰিব।